মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়ত এজন সুইপাৰে ঔষধ বিতৰণ কৰিব লগা হৈছে। যে মেদৰটাৰী ষ্টেট ডিছপেঞ্চাৰীখনত এজন সুইপাৰে ঔষধ বিতৰণ কৰিব লগা হৈছে। কাৰ ছত্ৰছায়াত এনেকুৱা মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়খন চলি আছে? এই ক্ষমতা ক'ত পালে এজন সুইপাৰে মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়ত ঔষধ বিতৰণ কৰা? এয়া কাৰ ইংগিতত চলি আছে মেদৰটাৰী ষ্টেট ডিছপেঞ্চাৰী? এজন সুইপাৰে ঔষধ বিতৰণ কৰি আছে, ঔষধ দি আছে সাধাৰণ ৰাইজক। কোন এই ইনচাৰ্জ? মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়ৰ কোন এই ইনচাৰ্জ? তেখেতে কাৰ ছত্ৰছায়াত এজন সুইপাৰৰ যোগেদি বেমাৰীসকলক ঔষধ বিতৰণ কৰি আছে? এই সাহস ক'ত পালে? অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়ত কাৰ ছত্ৰছায়াত এজন সুইপাৰে কেনেকৈ ঔষধ বিতৰণ কৰিব পাৰে সাধাৰণ ৰাইজক, বা সেই ঔষধ বিতৰণ কৰাৰ আদেশ দিব পাৰে? সেই ক্ষমতা ক'ত পালে তেখেতে? মই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বিনম্ৰভাৱে অনুৰোধ কৰি আছোঁ যে মেদৰটাৰী ষ্টেট ডিছপেঞ্চাৰীখনত ক'ত সাহস পালে এজন সুইপাৰে ঔষধ বিতৰণ কৰাৰ, আৰু কাৰ ছত্ৰছায়াত এজন সুইপাৰে ঔষধ বিতৰণ কৰি আছে মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়ত? এই কথা আমি অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰিছোঁ, বা ধুবুৰী জিলাৰ জইণ্ট ডিৰেক্টৰক মই প্ৰশ্ন কৰি আছোঁ যে মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়ত এজন সুইপাৰৰ যোগেদি কেনেকৈ সাধাৰণ ৰাইজক বিপদৰ মুখত ঠেলি দিব পাৰে? এজন সুইপাৰে কেনেকৈ মেডিচিন বিতৰণ কৰিব পাৰে? সেই মেদৰটাৰী ষ্টেট ডিছপেঞ্চাৰীত সুইপাৰে মেডিচিন বিতৰণ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য, আৰু তেওঁ কেনেকৈ বিতৰণ কৰিব পাৰে? এয়া প্ৰশ্ন কৰিছোঁ অসম ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীলৈ, এয়া প্ৰশ্ন কৰিছোঁ মই অসমৰ মুখ্যমন্ত্ৰীলৈ, এয়া প্ৰশ্ন কৰিছোঁ ধুবুৰী জিলাৰ জইণ্ট ডিৰেক্টৰলৈ যে মেদৰটাৰী ষ্টেট ডিছপেঞ্চাৰীখন কাৰ ছত্ৰছায়াত চলি আছে? যে এজন সুইপাৰে মেডিচিন দিব লগা হৈছে, তাত ডক্টৰ আছে না নাই, তাত ফাৰ্মাচিষ্ট আছে না নাই? এয়া প্রশ্ন করি। ওষুধ ডাক্তার দেওয়ার কাছে, হ্যাঁ ওষুধ ডাক্তার দেওয়ার কাছে এখন নাই কেউ নাকি আপনি ডাক্তার দেওয়ার কাছে কয় আপনি নাকি? আপনার কোনো কথা না ভাই, বুঝছেন কি? তার মানে এটা বহুত সংগ্রাম করলাম, আপনার সাথেও খুব খারাপ হইলাম আমরা। না আজকে আবার আপনি কে ওষুধ দিবেন গেল দিছে, বুঝছেন কি? এই বাইরে দিছে তো ডাক্তার ওষুধ দিবেন নি গেল না ইন্টারেস্ট কইছি ইনচার্জ করা এটা গলপাড়া গল্পরা ইনচার্জ ফোন করেন।